Hello everyone, স্বাগতম জনাইছো মই অন্য এটি ভিডিঅ'লৈ। আজি আহি আছো মই এফালে। আমি আহি আছো গফৰলৈ আহি আছো মোৰ দাঁতৰ বিষ আছে ডক্টৰক দেখাবলৈ আহিছো আৰু এফালে আমি ডক্টৰৰ ওচৰ পাই গলোহি আৰু আহি আছো ডক্টৰৰ ওচৰলৈ। ওপৰৰ মহলত আছে ডক্টৰৰ চেম্বাৰটো আৰু আহি পাই গ'লেহি। মই অলৰেডি ডক্টৰৰ ওচৰত দেখাই আছিলোঁ আৰু দেহাই উৎপাত কৰা দেখি চুমিও মোক দেহাক দেখাই আছিলেহি। মোক ডক্টৰে নিবলৈ হাক দিছিলে কাৰণ সি ভয় কৰিব পাৰে। ডক্টৰে মোক মাংস অলপ কাটি দিছিলে আৰু মাংস বহাৰ কাৰণে মোৰ দাঁতৰ বিষ হৈছিলে আৰু দাঁতখিনি মানে খিৰণি লৈছিলে। কোনো প্ৰব্লেম নাই বুলি ক'লে আৰু এক্সৰেও কৰিলে আৰু ধুনীয়াকৈ মোক ভাঙি পাতি সুধিছে কি হৈছে মেলিছে। আৰু এইফালে তাৰ পৰা অহাৰ পাছত মই আমাৰ গেছ নাছিলে, গেছৰ চিলিণ্ডাৰ এটা হৈছিলে আৰু চিলিণ্ডাৰ লৈ ল'লোঁ। আৰু এইফালে চুমৰ ভোক লাগিছিলে, মোৰো ভোক লাগিছিলে। আমালৈ ফ্ৰাইড ৰাইচ আৰু চুমলৈ বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ আৰু তাৰ পৰা অহাৰ পাছত আমি ৰাতি হ'লে আমাৰ দুজনী লুডু খেলা পাল হয়। মানে ইয়াৰ দেখিছে নহয়, এয়া বাজি 10 টকা তাৰপাছত আকৌ যেনিবা কোনোবা এজনীয়ে পালে আকৌ 10 টকা খেলিম। আকৌ আজি খেলিবলৈ লৈছোঁ। কোনজিকে চাই থাকক। লৈছা নীলা নে সেউজীয়া? মই সেউজীয়া লৈছোঁ। চাই থাকিব, মই আপোনালোকক সকলো দেখাই থাকিম। সেউজীয়া জিকে নে নীলা জিকে। মইতো হাৰিমেই বাৰু, মানে জানেই নহয় মই অকণমান গেধা আৰু খেলাবোৰত। এয়া তুমিও জিকিবা দিয়া। এয়া মই জিকিলোঁ। তোমাক মোক চিকতা কৈছে দেখিছোনে, 20 টকা কাইলৈ চানা খাব লাগিব। এইফালে হাৰিলে ইমান বেজাৰ নোখোৱাই দেখিছা, খুৱাই থাকোঁতে বদনাম। 10 টকা খেলিবলৈ আৰম্ভ কৰিছোঁ। এইফালে পইচা আনিবলৈ গৈছে, মানে হাৰিলে যে আকৌ 10 টকাটো ঘূৰাই নিবই লাগিব তাই। চ' খেলিম আৰু সেয়া লুডু উলিয়াই থৈছে আৰু খেলি হোৱাৰ পাছত আমি ভাতৰ যোগাৰ কৰিবলৈ আহিলোঁ। এইফালে জুহালৰ ওচৰত বহি পেলাই দুইজনে ভাতৰ যোগাৰ কৰিছোঁ। আৰু এটা কাৰণে ভাল যেনিবা আমাৰ সহায় মানে হাজবেণ্ডে সহায় কৰি দিয়ে অলপ, দুইজনে মিলাই মিলি বনাওঁ। তেওঁ জুহালৰ ওচৰত বহি থাকিলে আৰু এইফালে বনাই আছে তেওঁৱেই, মই ওচৰতেই ভিডিঅ'হে কৰি আছোঁ। আৰু এইফালে যে পাকঘৰটো দেখিছে, আমাৰ বাহিৰত পাতি লৈছোঁ কাৰণ ঠাণ্ডা দিন আহিলে জুই ফুৰাবলৈ লাগে। আৰু এইফালে ভাজি বনাই ল'লোঁ আৰু ভাজি হোৱাৰ পাছত দিতালে পিটিকা কৰিবলৈ মানে বেঙেনা এটা পুৰি ল'লোঁ আৰু আমি সকলোৱে একেলগতে ভাত খালোঁ। আৰু আজিলৈ বাই বাই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।